তলৰ কোনবিধ এলকহলবিহীন পানীয়ক পানীৰাণী বুলি জনা যায়? কফি, চাহ, চৰবত, ছৰ্দা, চাহ। নেক্সট কুৱেশ্যন। এডাল প্ৰসাৰিত ৰবৰ বেণ্টত থকা শক্তিৰ ধৰণ হৈছে গতিশক্তি, চুম্বকীয় শক্তি, স্থিতিশক্তি, ধ্ৰুৱক। স্থিতিশক্তি। নেক্সট কুৱেশ্যন। অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? ৰঙা, সেউজীয়া, বেঙুনীয়া, হালধীয়া, বেঙুনীয়া। নেক্সট কুৱেশ্যন। নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয়? সিন্ধু, গংগা, যমুনা, নৰ্মদা। নেক্সট কুৱেশ্যন। নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূৰ্বতৰ অৱস্থিত? নৰনাৰায়ণ সেতু, শৰাইঘাট দলং, ভূপেন হাজৰিকা সেতু, কলীয়াভোমোৰা সেতু, ভূপেন হাজৰিকা সেতু। নেক্সট কুৱেশ্যন। নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা। প্লুটনিয়াম, জাৰ্মেনিয়াম, অছমিয়াম, কেডমিয়াম। প্লুটনিয়াম। নেক্সট কুৱেশ্যন। অসমৰ চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? শিলচৰ, যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া কথাছবি হৈছে ভাইটি, বৰুৱা সংহাৰ, জয়মতী, ইন্দ্ৰমালতী। জয়মতী। নেক্সট কুৱেশ্যন। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্ন থকা জন্তুটোৰ নাম কি? সিংহ, বাঘ, নাহৰফুটুকীয়া বাঘ, হাতী, নাহৰফুটুকীয়া বাঘ। নেক্সট কুৱেশ্যন। অসমৰ ৰাজ্যিক বৃক্ষ কি? হুলুং, চেগুন, শাল, আহঁত। হুলুং। নেক্সট কুৱেশ্যন। কোনখন খেলপথাৰক ক্ৰিকেটৰ মক্কা পথাৰ বুলি কোৱা হয়? বিশ্বৰ সৰ্বাধিক বৰষুণ ক'ত হয়? কবল কি? কয়লাৰ ছাই, কম্পিউটাৰ ভাষা, নতুন কামান, বিশেষৰ বল। কম্পিউটাৰ ভাষা। নেক্সট কুৱেশ্যন। জুইশলা বাকচটোত কি লগোৱা থাকে?